নমস্কাৰ বন্ধুসকল, আজি মই যাবলৈ ওলাইছোঁ নগাঁও হৰিনাম গাবলৈ, মানে নেগেৰা বজাবলৈ। এক মিনিট লওঁ, মই গামোচাখন লৈ লওঁ। এতিয়াহে ভাল লাগিছে, গামোচাখন লওঁতে ভক লাগিছে, হয় নে নহয়? প্ৰথমতে যাম মই আমাৰ শিৱ মন্দিৰলৈ। আমাৰ শিৱ মন্দিৰত যায় চাকি বন্তি জ্বলাই, তাৰপিছত যাম নগাঁও নাম গাবলৈ। এতিয়া মই আনি দিছোঁ চাকি আৰু ধূপ, তেল, মেচ। বলক এতিয়া মই যাওঁ আমাৰ শিৱ মন্দিৰলৈ। এতিয়া মই শিৱ মন্দিৰলৈ গৈ আছোঁ। তাকে দা এইখন আপোনালোকে দেখিছে আমাৰ নাওকটা সাগৰ। বহুত ধুনীয়া সাগৰ এখন। আমাৰ ফ্ৰেণ্ডবিলাকে সুধিছে ক'ত যোৱা বুলি, কিমান ভাল লাগে। এইখন এখন হৈছে আমাৰ ছেকেণ্ড বগীবিল। এইখন এখন ছেকেণ্ড বগীবিল। মাজত ৰাস্তা, দুইটো চাইডে হ'ল বগীবিল দলঙৰ পানী। ভাবি পোৱা নাই ন কি ভিডিঅ' বনাম হে, ভাবি পোৱা নাই মানে তই ই দূৰত নামবা গ'লি এতিয়া বনা ভাল। এইটো হৈছে সেই নাম আমাৰ এনেকৈ সেই কোৱা পালোঁ আমাৰ শিৱ মন্দিৰ। আপোনালোকে দেখিছে এইটো আমাৰ শিৱ মন্দিৰ। এতিয়া মই শলিতা আৰু চাকি, ধূপ, তেল উলিয়াই লৈছোঁ সেৱা কৰিবলৈ। ইয়াত নানান ধৰণৰ বস্তু আছে, আপোনালোকে দেখিছে ফল মূল আদি কৰি। সেইখন হৈছে ধুনীয়া আমাৰ শিৱ মন্দিৰ ফটো, শিৱ বাবা ফটো। ইয়াত নেবুত আগবঢ়াই থৈছে আৰু চাকি বন্তি জ্বলাই থৈ গৈছে সকলো ৰাইজে। মই ধুনীয়াকৈ এতিয়া তেল উলিয়াই লৈছোঁ। এতিয়া গৈ আছোঁ মই গাড়ী উঠিবলৈ। এইখনে হৈছে আমাৰ বিখ্যাত গাড়ীখন, মানে হেলিকপ্টাৰ নিচিনাই। এয়া হৈছে আমাৰ মেইন নামতি মৃণাল হাজৰিকা। বহুত নাম গোৱা, তুমি বহুত ভাল গোৱা জানো মই। বলক আজি আমি যাওঁ নগাঁও। নগাঁও উৰিয়া চক শিৱৰাত্ৰি বুলি কৃষ্ণ যাত্ৰা গৈ থাকোঁ। বাই বাই, হয় মম্মী বাই বাই। এইজন হৈছে আমাৰ নৱদা। এইজন হৈছে কুমুটা হাই কৰি ধুনীয়া তাল বজাই, তেওঁ সুন্দৰ তাল বজায় সদস্যবিলাক। আমি পাই গ'লোহি দন্দুৱাৰ শিৱ মন্দিৰ। আপোনালোকে চাওক, ভক্ত আহি গৈছে শিৱ মন্দিৰত। এইখন আকৌ গাড়ীখন কিয় ৰাখি দিলে ইয়াতে, আঁতৰাই দিব লাগে। এইটো হৈছে দন্দুৱাৰ শিৱ মন্দিৰ। আপোনালোকে চাওক, এয়া আইসকল আহি পাইছে
ভকতসকল ইয়াত আহিছে। ধুনীয়া এটা পৰিৱেশ, সুন্দৰ শিৱ মন্দিৰ। দন্দুৱা শিৱ মন্দিৰ পাৰ হৈ আমি পাই গ'লোহি এয়া দন্দুৱা চাৰিআলি। বলক আমি দন্দুৱা চাৰিআলি পাৰ হৈ যাওঁ। গৈ আছোঁ বলক গৈ আছোঁ। এই আমাৰ মৃণালদা টোপনি গৈ আছে। মই তেওঁক টোপনি মাৰিবলৈ দিছোঁ। তেওঁ বহুত কষ্ট হ'ব আজি ৰাতি, বহুত 4-5 ঘণ্টা নাম গাব যে, সেইকাৰণে মই তেওঁক টোপনি মাৰিবলৈ দিছোঁ। এইজন হৈছে আমাৰ নৱদা, সুন্দৰ বাঁহী বজায়। আৰু সেইজন হৈছে নন্দেশ্বৰ বৰা, সুন্দৰ খোলো বজায় আৰু ধুনীয়া ভোকেল দিয়ে। আৰু এইজন হৈছে চিত্ৰৰাম। काल मृत्यु मरता काम करता जो चंडाल का, काल उसका क्या बिगाड़े भक्त जो महाकाल का। अकाल मृत्यु मरता काम करता जो चंडाल का, काल उसका क्या बिगाड़े भक्त जो महाकाल का। अकाल मृत्यु मरता काम करता जो चंडाल का, काल उसका क्या बिगाड़े भक्त जो महाकाल का। अकाल मृत्यु मरता काम करता जो चंडाल का, काल उसका क्या बिगाड़े भक्त जो महाकाल का। भोले की मस्ती में नाचेंगे सारे, भोले हरेंगे जो कष्ट तुम्हारे। भोले के नाम पे चलती है दुनिया, पार लगेगा भोले के सहारे। भोले के नाम के दीवाने हुए हम, फिर भूल गए हम तो सारे जिंदगी के गम। तुझे देंगे भोले दर्शन साक्षात सामने, जैसे हनुमान जी को दिए श्री राम ने। भोले की भक्ति में मिलके सारे आज बोले, हर हर महादेव महाकाल बम बोले। बम बोले, बम बोले, बम बोले, बम बम बोले, बम बम बोले, बम 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 बोले। मुझ पे चढ़ा है बस भोले का रंग, हर कण में हर क्षण में है भोले मेरे संग। लेके तेरा नाम भक्ति में तेरी ही रहा हूँ, सब कुछ छोड़ के शक्ति में तेरी जी रहा हूँ। बम 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 बोले बोले। তিনি ঘণ্টা মোৰ বাটত গাড়ী উঠি ফাইনেলি পাই গ'লোহি নগাঁও চোলাপাৰ গাঁও। ৰাস্তাটো ইমান ঠিক নহয়, খেতেলেং মেতেলেং কৰি আহি আছোঁ। ফাইনেলি পাই গ'লোহি নগাঁও চোলাপাৰ গাঁওখন। এইখন গাঁৱতে আজি শিৱ মন্দিৰ নাম গোৱা হ'ব। শিৱ মন্দিৰত ফাইনেলি বহুত কষ্ট মত পাই গ'লোহি নগাঁও। এতিয়া ইয়াতে অলপ জিৰণি ল'ম, ডেষ্ট কৰি ল'ম। এতিয়া আমাক খাবলৈ দিছে এয়া গৰম গৰম ৰুটি। আপোনালোকে দেখা পাইছে, এয়া হৈছে গৰম গৰম ৰুটি। আমাক সকলোৱে চাহ খাইছে ধুনীয়াকৈ বহি। এয়া হৈছে গৰম গৰম ৰুটি। খাব লাগে দিয়ক, কি ধুনীয়া গৰম গৰম ৰুটি দিয়ে। খাওক 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 খাওক। আপোনালোকৰ ভোক লাগিছে নেকি? এয়া গৰম গৰম ৰুটি।
এতিয়া আমাৰ সকলোৱে চাহ খাই হৈ গৈছে। আমাৰ এতিয়া চাহ খোৱা হৈ গৈছে। এতিয়া আমি যাব লাগে নামস্থলীলৈ। ইয়াত আমি গৈ আছোঁ শিৱ মন্দিৰলৈ গৈ আছোঁ। ৰাস্তাটো ইমান ঠিক নহয়, তেওঁ গৈ আছোঁ বাৰু। আমাৰ মাজত আমি আমন্ত্ৰণ কৰা নামতি দল আহি উপস্থিত হ'লহি। গতিকে আমি দলটিক আদৰিবৰ কাৰণে আমাৰ গাঁৱৰ সহায় মাতৃ যুৱক যুৱতী আমি অনুৰোধ জনাইছোঁ। আমাক সুন্দৰভাৱে তেওঁলোকে আমন্ত্ৰণ কৰিলে আৰু ধুনীয়াকৈ ধূপ ধূনা লৈ তেওঁলোকে সুন্দৰভাৱে প্ৰাৰ্থনা গাইছে। এয়া আপোনালোকে দেখিছে, সুন্দৰভাৱে তেওঁলোকে আমাক প্ৰাৰ্থনা গাই আদৰণি কৰিছে। সুন্দৰভাৱে আমি শিৱ মন্দিৰত সোমাই আহিলোঁ। এইটো হৈছে সেই শিৱ মন্দিৰ, ধুনীয়া শিৱ মন্দিৰ। এইজন হৈছে আমাৰ মেইন নামতি মৃণাল হাজৰিকা। তেওঁ সুন্দৰ নাম গায়। মৰিগাঁও ডিষ্ট্ৰিক্টত সকলোৱে চিনি পায় মৃণাল হাজৰিকা বুলি ক'লে। এতিয়া আমি আমাৰ নাম আৰম্ভ কৰিবলৈ আহিছোঁ সুন্দৰভাৱে। দেখিছোঁ তাৰে প্ৰকাশ গুৰুম গলা শিৱ নামি আহে পাৰ্বতী বিছনা আই পাৰ্বতী কান্দাই নাই বিনা ফুলানা
Puto de cuadra, pega me digo eso.